শিৱৰাত্ৰিৰ দিনটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ঘৰত পূজা ভাগ কৰি মই মন্দিৰলৈ বুলি ওলাই আহিলোঁ। মন্দিৰ মানে মই আমাৰ ঘৰৰ একেবাৰে ওচৰতে থকা মন্দিৰটোলৈকে আহিছোঁ। তাৰপিছতে মই লগৰ এজনী ঘৰলৈ যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু আজি যিহেতু দেওবাৰ সেইটো কাৰণে গাড়ী নাপাম বুলি মই ৰেপিড' বুক কৰি ল'লোঁ। তাইৰ লগতো আকৌ তাহাঁতৰ ঘৰৰ ওচৰৰ মন্দিৰটোলৈ আহিলোঁ। শিৱৰাত্ৰি যিহেতু 15 ফেব্ৰুৱাৰী মানে দেওবাৰে 5:07 পৰাহে আৰম্ভ হৈছিলে, সেইকাৰণে আমিও এইবাৰ ব্ৰতটো ৰাতিহে ৰাখিছোঁ। শিৱৰাত্ৰিৰ ব্ৰতৰ সময়খিনি মেইনকৈ ৰাতি 12:09 পৰা 1:01লৈকে আছিলে। সেইবাবে আমি সেইটো সময়তে শিৱ স্তুতি আৰু তেখেতৰ নামসমূহ জপ কৰিলোঁ আৰু ৰাতিটো শুব নাপায় কাৰণে আমি যি টি কৰি আছোঁ আৰু ৰাতিপুৱা মন্দিৰলৈ বুলি সোনকালে ওলাই দিলোঁ। আমি যিহেতু শিৱৰাত্ৰিৰ ব্ৰতটোহে ৰাখিছোঁ। শিৱৰাত্ৰিৰ ব্ৰত সোমবাৰে সূৰ্যোদয়ৰ লগতে শেষ হ'ল। শিৱ চতুৰ্দশী ব্ৰতটোহে সন্ধিয়ালৈকে আছিলে। আহি পেলাই আমি ব্ৰতটো ভাঙিলোঁ আৰু তাহাঁতৰ ঘৰৰ পৰা মই এতিয়া ওলাই দিওঁ বোলো দুজনীকে দেখুৱাই দিওঁ। তাৰপিছতে মই আকৌ ৰেপিড' বুক কৰি পেলাই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ফ্ৰেছ হৈ পেলাই ঘৰতো চাকি এগছ জ্বলালোহি। তাৰপিছতে আকৌ মই মন্দিৰলৈ বুলি আহিছোঁ। ক'ত গৈ আছোঁ দেখাইছোঁ ৰ'ব। মই আকৌ আহিলোঁ শিৱসাগৰৰ শিৱদৌললৈ বুলি। শিৱৰাত্ৰিত মই এইবাৰ প্ৰথম ইয়ালৈ আহিছোঁ আৰু আহি পেলাই আমি চাকি জ্বলাবলৈ বুলি সোমাই ল'লোঁ। ইয়াত যে বহুত মানুহৰ ভিৰ হৈছে, মানে একদম লাইন পাতি পাতি সোমাবলৈ দিছে। আমি আহি পেলাই ইয়াত চাকি জ্বলাই ল'লোহি। আগতে মই ইমানখিনি নীতি নিয়ম বা ব্ৰতৰ বিধিখিনি নাজানিছিলোঁ, কিন্তু এতিয়া বহুত মানুহে শিকায়ো দিয়ে আৰু কিতাপ চিতাপ পালে এনেকৈ পঢ়ি চাওঁ, তেতিয়া বহুতখিনি নীতি নিয়ম নতুনকৈ শিকিছোঁ আৰু যিমানখিনি পাৰোঁ পালন কৰিবলৈ চাওঁ, নোৱাৰাখিনিতো কৰিব নোৱাৰি আৰু। শিৱদৌলৰ ভিতৰত আমি সোমাবই নোৱাৰিলোঁ, ইমান ভিৰ। সেইটো কাৰণে বাহিৰৰ পৰাই প্ৰণাম কৰি পেলাই আমি এতিয়া কিবা এটা খাবলৈ আহিলোঁ। আৰু আজি যিহেতু সোমবাৰ সেইকাৰণে লগৰকেইজনীয়ে ভাত খালে, মই পুৰিকে খালোঁ। তাৰপিছতে আমি এয়া পুখুৰীটোত হাঁহ চাবলৈ বুলি আহিলোঁ। লগতে ওচৰতে ফটো দুখনমানো উঠি ল'লোঁ। ফটোৰ লগতে আকৌ আজিকালি মোৰ ভিডিঅ' থাকেই নহয়। আৰু ইয়াত মেলাও হৈছে, ওচৰতে ইমানখিনি দোকান বহিছে। আমি সকলোবোৰ যিমান পাৰোঁ চালোঁ আৰু অলপমান বজাৰো কৰিলোঁ। মই পঢ়িবলৈ পাইছিলোঁ মা পাৰ্বতী আৰু বাবাৰ বিয়াৰ দিনা যেনেকৈ আমি শিৱৰাত্ৰি হিচাপে পালন কৰোঁ, সেই শিৱৰাত্ৰিৰ পৰ্বতে সমুদ্ৰ মন্থনো কৰা হৈছিলে আৰু মহাদেৱে দক্ষ ৰজাৰ শাওৰ পৰা চন্দ্ৰদেৱতাক বচাবৰ কাৰণে নিজৰ জটাটো ধাৰণ কৰিছিলে। শিৱৰাত্ৰিৰ লগত জড়িত আৰু যদি কিবা কিবি কাহিনী আছে তেতিয়াহ'লে আপোনালোকে মোক নিশ্চয় জনাব দেই। বজাৰ পাতি কৰি আমি ঘৰলৈ উভতোতে 5টামানেই বাজিব হ'ল আৰু ঘৰলৈ আহি শৰাই ভাগ ভাঙিলোহি। আজি মই থাপনাৰ কাৰণে শংখ এভাগো আনিলোঁ। আজিলৈ সামৰিছোঁ।